ভৈৰৱকুণ্ডা যোৱাবাৰতো অলপ মানে নতুন পাৰ্টি হিচাপে আমি 1100 ভোটত জিকিছিলোঁ। UPPলে যিবিলাক উন্নয়ন ভৈৰৱকুণ্ডা সমষ্টি দেখিছে, আজি 700ৰো অধিক গোবিন্দ চন্দ্ৰ বসুমতাৰী ছাৰে ইয়াত উন্নয়নমূলক কাম দিছে। প্ৰত্যেক জনগোষ্ঠীৰ লগত তেখেতৰ এটা ভাল মিলাপ আলোচনা আৰু প্ৰত্যেক জনগোষ্ঠীৰ একত্ৰিত কৰি কিনে এটা বান্ধন বনাইছে তেখেতে। তো এইটো খাটাং কথা যে এইবাৰ আমি 25,000 ভোট আমি পাম। পোনপ্ৰথমে আপোনাৰ চেনেলকে ধন্যবাদ দিছোঁ মই। এইটো UPPলৰ কাৰণে একদম সুখৰ আৰু গৌৰৱৰ কথা হয়। এতিয়া সকলো তৃণমূল পৰ্যায়ৰ পৰা ৰাইজবিলাক ওলাই আহি আছে। সেইদিনা আমি ঘোঁৰাডাঙ্গাত আহিছিলোঁ এই নেপালী বস্তিত। তো ইয়াত আহি কিনে ৰাইজৰ লগত এৱাৰনেছ কৰিছোঁ। মানে বিগত চৰকাৰে যি 17 বছৰত কাম কাজ উন্নয়নমূলক কাম কাজ আৰু শান্তিৰ পৰিৱেশ যি এটা দিয়া নাছিল ৰাইজক, তো আজি 4.5 বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত আৰু গোবিন্দ চন্দ্ৰ বসুমতাৰী ছাৰৰ নেতৃত্বত যি এটা খা সুবিধা আৰু উন্নয়নমূলক অনুষ্ঠানবোৰ ৰাইজৰ মাজত আহি পাইছে। তো এইটো সৰু এটা গাঁও হয়, নেপালী ঘোঁৰাডাক নেপালী গাঁও। তো ইয়াত লগভগ গোবিন্দ ছাৰৰ নেতৃত্বত ইয়াত 8টামান মানে চৰকাৰী আঁচনিবিলাক আহিছে। তো এইটো ৰাইজে বৰকৈ মানে ভাল পাইছে। তো ৰাইজে এতিয়া বুজি পাইছে যে আমি UPPলৰ লগত থাকিলে বিভিন্ন আঁচনিবিলাক আমি পাইছোঁ। বিগত 17 বছৰ আমি BPFক সহায় সহযোগ আৰু ভোট দিছিলোঁ, কিন্তু এটা আঁচনিও আমাক BPF চৰকাৰে দিয়া নাই। এইটো ৰাইজৰ মানে কথা। তো এতিয়া ৰাইজে তৃণমূল পৰ্যায়ত সকলোৱে আগভাগ লৈ আছে আৰু UPPলক সঁহাৰি জনাই জইনিং কৰি আছে। আৰু কালিও আমি খৰুং প্ৰাইমাৰী অন্তৰ্গত 3 নম্বৰ বৰিগাঁৱত আমি লগভগ 200 এভৱ আমি সাঁওতাল কমিউনিটি আমি জইনিং কৰালোঁ। সকলোৰে এটাই কথা হয়, এতিয়া BTR চৰকাৰে যে 4.5 বছৰত এটা শান্তিৰ পৰিৱেশ ঘূৰাই আনিছে, প্ৰমোদ বড়োৰ নেতৃত্বত আৰু গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ যি এটা চৰকাৰ চলি আছে শান্তিপ্ৰিয়, সকলো মানুহক নিৰাপত্তা দিছে, অকালতে যাৰে কাৰো মৃত্যু হ'ব নলগা হয়, এইটো এটা পৰিৱেশ দিছে। আৰু বিভিন্ন শিক্ষাৰ ক্ষেত্ৰত হওক, এগ্ৰিকালচাৰৰ ক্ষেত্ৰত হওক, বিভিন্ন ক্ষেত্ৰত আঁচনিবিলাক ৰাইজৰ কাৰণে উপলব্ধ কৰাইছে। আৰু সকলো জনগোষ্ঠীক, বড়ো জনগোষ্ঠী মাত্ৰ নহয়, সকলো BTRৰ 26টা জনগোষ্ঠীৰ কাৰণে ভিজন ডকুমেণ্ট ওলাইছে। সকলো জনগোষ্ঠীক একত্ৰিত কৰি কিনে বড়ো জনগোষ্ঠীৰ লগতে একেলগে লৈ কিনে উন্নয়ন কাম কৰিব গৈ আছে। তাৰ কাৰণে ৰাইজে সঁহাৰি জনাই UPPলত জইন হৈ আছে। নাই, আমি খাজু মানে একদম 100% আমি খাজু আছোঁ। আৰু এইটো খাটাং কথা হয়, এইফাল যিমানে যোনে মাথা নামাৰক কিয়, যিমানে ডাঙৰ লেকচাৰ দিয়ে কিয়, কাম বলতা হয়। হিন্দী में एक कहावत है, কাম বলতা হয়। কাম দেখিছে মানুহে, শান্তি এটা ঘূৰি অহা দেখিছে। এতিয়া ভূমিষ্ঠ হোৱা যি বাচ্চাবিলাকৰ এটা ভৱিষ্যত যি এটা সপোন আছিল, সেই সপোনটো বাস্তৱত ৰূপায়ণ হ'ব, এইটো গৈ আছে। এইটো ৰাইজে উপলব্ধ কৰিব পাৰিছে। যি 17 বছৰত যিটো এটা মানুহৰ মাজত এটা ভয় ভাৱ, যিটো এটা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা বিশৃংখল মিলাপ নাছিল, এইটো আজি 4.5 বছৰত সম্পূৰ্ণ মানে ত্যাগ কৰি কিনে এটা শান্তিপূৰ্ণ চৰকাৰ বাতাবৰণ আৰু নিৰাপত্তাৰ এটা বাতাবৰণ প্ৰমোদ বড়ো ছাৰে আৰু গোবিন্দ চন্দ্ৰ বসুমতাৰী ছাৰে ঘূৰাই আনিছে। তাৰ কাৰণে সকলো ৰাইজ UPPৰ লগত আছে আৰু দিনে দিনে UPPলৰ গ্ৰথ হৈ আছে। দিনে দিনে মানুহে 150, 200, 100 দিনে দিনে জইনিং হৈ আছে। এইটো একদম খাটাং কথা। এইবাৰ কোনো এলায়েন্স নোহোৱাকৈ ফুল ফ্লেজত UPPলে চৰকাৰ গঠন কৰিব, এইটো খাটাং হৈ পৰিছে। নাই, এইটো হ'ব পাৰে, কিয়নো যেতিয়া এতিয়া কিছুমানে এইবিলাক ক্ষেত্ৰতো মানে সুবিধা ল'ব খুজিছে, কিন্তু এতিয়া ৰাইজে বুজি পাইছে দুটা BJP হৈছে এটা মানে ৰাষ্ট্ৰীয় দল হৈছে। আমি মোদীক সন্মান কৰোঁ, হেমন্ত বিশ্ব শৰ্মাক সন্মান কৰোঁ। আমি মোদী চৰকাৰ চেণ্ট্ৰেলত মোদী চৰকাৰ আৰু চেণ্ট্ৰেলত আমি BTR আমাৰ হেমন্ত বিশ্ব শৰ্মাক আমি বিচাৰোঁ। এইটো কথা তৃণমূল পৰ্যায়ত আমি এইটো কথা কওঁ। কিন্তু এইটো BTR হৈছে এটা পৃথক এটা পৰিষদ। এই পৰিষদত দুটা লোকেল যিটো চৰকাৰ পাৰ্টি আছে, BPF আৰু UPPL, এই দুটা পাৰ্টিকে মানুহবিলাকে চুজ কৰিব লাগিব। কিয়নো 17 বছৰতো BPFৰ ৰাজত্ব দেখিছে, BPFৰ অপশাসন দেখিছে, BPFে কি কাম কৰিছে কি কাম কৰা নাই ৰাইজে গোটেই গম পায়। তো 4.5 বছৰত UPPলে যেতিয়া শান্তি এটা স্থাপন কৰিছে, ইয়াত সমূহ জাতি জনগোষ্ঠীৰ মাজত এটা ভাতৃত্ববোধৰ এটা যিটো এনাজৰী স্থাপন কৰিছে, তাৰ কাৰণে এতিয়া ৰাইজে UPPলক মানে 1 নম্বৰ পাৰ্টি হিচাপে আৰু 1 নম্বৰ দল হিচাপে তেখেতসকলে বাছি লৈছে। আৰু অনাগত দিনবোৰত সকলো গোৰ্খা সমাজ ইয়াত UPPলৰ লগত থাকিব আৰু UPPলৰ কাৰণে কাম কৰি যাব। আমাৰ লগত যুঁজ নাই, আমি যুঁজ কৰিব অহা নাই। আমি এটা ৰাইজক সহায় সহযোগ আৰু ৰাইজৰ উন্নতিৰ কাম কৰিব আহিছোঁ। এইটো আমাৰ চেণ্ট্ৰেল কমিটি বা আমাৰ সভাপতি প্ৰমোদ
ছাৰ আৰু গোবিন্দ চন্দ্ৰ বসুমতাৰী ছাৰৰ যি এটা অপিনিয়ন যি এটা শ্লোগান আমি ৰাইজৰ সেৱা কৰিবৰ আহিছোঁ কাৰো লগত যুঁজ কৰিব অহা নাই আৰু কাৰো লগত আমাৰ কম্পিটিশ্যন নাই আমি ৰাইজৰ সেৱা কৰিবৰ কাৰণে আহিছোঁ একদম অকলে ফুল ফ্লেজত আমি চৰকাৰ গঠন কৰিম এইবাৰ।